অৱস্থাটো দেখকচোন মোক দেখি গম পাইছে মাছকেইটা খেলি আছে কি ধুনীয়া লাগিছে খালি চিনাকি খোৱাই নাই লাহে ধীৰে হ'ম আৰু পাইছোহিহে ন হেল্ল' এভৰিৱান গুড মৰ্ণিং ৱেলকাম টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক নিশ্চয় সকলো ভালে আছে আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ দিয়ক বাৰু আজিৰ ভিডিঅ'টো আপোনালোকক মই দিনটোৰ কাৰণে লৈ লৈছোঁ আৰু আপোনালোকো মোৰ লগত জড়িত হৈ যাওক তো আজি মানে মোৰ কেইবাটাও কাম আছে এতিয়া যাবলৈ মানে মই ওলাই মেলি ল'লোঁ বাকী আছে আৰু ওলাবলৈ সম্পূৰ্ণ হোৱা নাই ওলাই মানে এতিয়া আমাৰ আজি শ্বৰ্ট ফিল্ম এখনৰ শ্বুটিং এটা আছে ইমান ভালকৈ নাজানো মই কিহৰ ওপৰত কি মানে অলপকৈ জানো বাৰু আপোনালোকক মই এতিয়াই কৈ দিলেনো কেনেকৈ চাই ভাল নালাগিব ন সেইটো কাৰণে আপোনালোক চাই থাকক তো গম পাই গৈ থাকিব আৰু তো ওলাই মেলি লওঁ ৰাস্তাত লগ পাই আছোঁ চাই থাকক আৰু এতিয়া ওলাই মেলি গৈ চাবলৈকে যাম তাৰপৰা মোক গৈ গৈ মেলি লওঁ আপোনালোককো দেখাই আছোঁ ইমান ধুনীয়া পাইছে চাওক বতৰটো ৰ'দটো এতিয়া আমাৰ বিলংগনি পাইছোঁহি মানে একেবাৰে ওলাই মানে ষ্টাৰ্ট কৰি দিছোঁ আৰু ব্লগটো এতিয়া বিলংগনি পালোহি আমি আপোনালোকো গৈ থাকক আৰু মোৰ লগত আকাশখন ইমান ধুনীয়া লাগিছে ডাৱৰবোৰ ইমান ধুনীয়াকৈ তাৰপৰা এতিয়া আহি পিনে আমি এফালে সূৰ্যদা ষ্টুডিঅ' বহিছোহি পাইছোহি আৰু এইফালে গৌৰৱ ছাৰ এফালে আমাৰ সূৰ্যদা আমাৰ ভাইটি বহি আছে আৰু ইয়াতে অলপ বহি মেলি লওঁ তাৰপৰা আৰু চাই থাকক আৰু এফালে এখন চাচোন গণপতি বাবাক কি ধুনীয়াকৈ আৰ্ট কৰি থৈছে নহয় বহুত ধুনীয়া আৰ্ট কৰে মানে সূৰ্যদা টেটুটো বনায়ে তাৰপৰা এফালে আৰ্টবিলাক চব মই দেখাই আছোঁ এক্ট্ৰেছ ৰশ্মিকা মান্দানা ৰাখি থৈছে এফালে আমাৰ সকলোৰে প্ৰিয় জুবিন দা চবফালে মানে এফালে আঁকি থৈছে আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক দেখিছে আৰু আপোনালোকে কি ধুনীয়াকৈ ছেটআপ কৰি থৈছে এফালে এইটো টেটু বনোৱা দেই এইটো টেটু বনোৱা হয় ৰিং লাইট লগাই থৈছে বনাব লাগিব লাহে ধীৰে ন ঠিক আছে নাই দিয়া আছে যদি বনাম আৰু লাহে ধীৰে আৰু এতিয়া আমি য'ত শ্বুটটো ল'ম মানে তালৈ গৈ আছোঁ এফালে আগত গৈ আছে হাতীয়ে আৰু এতিয়া গৈ পেলাই ডাইৰেক্ট তাত লগ পাই আছোঁ আৰু এতিয়া আমি য'ত ল'ব মানে য'ত সেই ঠাইখিনি পাই গ'লোহি আৰু এইফালে আমাৰ চব মেম্বাৰ্ছ আছে সূৰ্যদা এফালে দাদাজনক খালি চিনাকি খোৱাই নাই লাহে ধীৰে হ'ম আৰু পাইছোহিহে ন নামটো আপোনাৰ অঁ ঠিক আছে এফালে আমাৰ এই দাদাজন আছে পানী খাই আছে আৰু ভাইটি এফালেতো আমাৰ ছাৰ তো আপোনালোকে চাই থাকক আৰু এতিয়া চত মোৰ কেইটাই প্ৰথম লৈ ল'ব মানে আকৌ মই সোনকালে যাবগৈ লাগিব ন এহেঁতিনো ওচৰৰে মানুহ আৰু তো লৈ লওঁ মোৰখিনি আপোনালোকক ভাইটিয়ে দেখাই থাকিব বাৰু চাই থাকিব আৰু এতিয়া গৈ আছোঁ ধুনীয়াকৈ ক'ত লৈ ল'ব আৰু দেই একদম ই হেলমেটে পিন্ধি ল'লে ছাতি নাই আকাশখন ইমান ধুনীয়া লাগিছে চাওকচোন কি ধুনীয়া বতৰ পাইছে মানে গৌৰৱ চেনী এফালে পথাৰ সেই এহেঁতৰ ঘৰৰ ওচৰতে কৈছে সূৰ্যদাহঁতৰ মানে এহেঁতৰ ঘৰৰ ওচৰতে আৰু মোক কেনেকুৱা লাগিছে আজি বেলেগ জেগা লওঁগে আৰু এতিয়া একদম ইমান ডাঙৰ ৰ'দত পুৰা মানে চ'ত দি অৱস্থাটো দেখকচোন মোক দেখি গম পাইছে কেনেকুৱা হৈ গৈছোঁ মানে এনাৰ্জি নাই একেবাৰে আৰু আপোনালোকে চাই থাকক ধুনীয়াকৈ ইমান ধুনীয়াকৈ মাছকেইটা খেলি আছে কি ধুনীয়া লাগিছে চাই
আৰু এতিয়া আমাৰ বাহিৰত য'ত লয় হৈ গ'ল এতিয়া এই ঘৰৰ ভিতৰত এটা ল'বলৈ আছিলে সেইটো ল'লোঁ এফালে সূৰ্যদাহঁতৰ ঘৰত ল'লোঁ এফালে আমাৰ সদস্যবিলাক বহি আছে ধুনীয়াকৈ আৰু ইয়াত লৈ হৈ গ'ল এতিয়া আমি বাহিৰলৈ ওলাই যাম আৰু ন বাহিৰত যাব লাগিব বাহিৰত অলপ আছে তাৰপিছত শেষ হৈ যাব আৰু এতিয়া আমাৰ একদম মানে চ'ত লৈ মেলি এতিয়া ফাইনেলি শেষ হ'ল পেকআপ আৰু চবৰে মানে ভাগৰ যুগৰ চবৰে ফেচবোৰ দেখিলে গম পাবই চবৰে ফেচ একদম মানে ফুটি যোৱা বেলুনটো নিচিনা হৈ আছে এফালে তো শেষ হ'ল ভিডিঅ'টো যদি চাই ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিব হয় নাই তো বাই বাই গাইজ লাভ ইউ